তো নমস্কাৰ জনাই সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিমাজলৈ। বাজিছে 6টা। আছোঁ ককা ঘৰত মাই বসন্তী। তো এইটো মোৰ ফাৰ্ষ্ট ব্লগ আৰু ফাৰ্ষ্ট ব্লগত আজি মই দেখুৱাম যে ক'ত কেনেকৈ দিনটোক মই কি কৰিলোঁ। তো চাই থাককচোন। চাহ হ'লনে? চাহ তো মানে কথাটো এনেকুৱা, আজিৰ দিনটো আৰম্ভ কৰিম মই পথাৰৰ পৰা। পথাৰত বোলে কিবা কাম আছে, মানে আজি মেইনলি আপোনাৰ মানে কঠীয়া সিঁচা কথা আছিলে, কিন্তু ট্ৰেক্টৰখন বেয়া হ'ল কাৰণে মানে আজি কঠীয়া নিসিঁচা, আজি কঠীয়া সিঁচাটো কেঞ্চেল। তো আজি মানে এতিয়া দা চা লৈ লৈছোঁ, গছ কাটিবগৈ লাগিব। গৈ থাকোঁচোন আৰু কি কি কৰিব দিয়ে ককাই কৰিম দিয়ে আৰু। পাই গ'লোহি পথাৰ, আৰু সৰ্বপ্ৰথমে সকলোকে জনাই দিছোঁ যে মোৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি ল'ব, আৰু ব্লগটো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু আপোনালোকৰ মতামতবোৰ কমেণ্টত জনাব। বাকী ভাল পালে শ্বেয়াৰ কৰিব। আমাৰ বাৰীত, আমাৰ যিখন পুৰণা বাৰী, আৰু এইটো ঘৰ বনাই আছে, মানুহ থাকিব মানে ভাড়া ঘৰ দিব। আৰু এইটো পুখুৰী দেখিছে, মাছ আছে। খেৰৰ ঘৰ, এইটো গোহালি আছে, গৰু আছে। দেখিছে নাই? ৰ'ব। বাহ, পথাৰ এই যে দেখিছে পথাৰবোৰ। অঁ, এইদৰে আমাৰ এইদৰে এই মানুহ ঘৰলৈকে আছে যে, তাৰ কাষত লাগি থকা গোটেইখিনি আমাৰ। এইটো সৰুকৈ ফিচাৰী এটা, এইটো মোৰ খনে 2 বছৰমানৰ আগতে। এই ঢিপ চিপ বুলিয়ে দেখিছে, এটা চাইডে চাইডে গোটেইখিনি আমাৰ। আৰু আছে পথাৰ, গোটেই পথাৰবোৰক লগ কৰি পানি ৰোৱা দিনাখনি এতিয়া ভিডিঅ' বনাম। তো পোনপ্ৰথমে গৰুবিলাকে মেলি লওঁ। গোহালিত সোমাই আছে বোলে, চাহ তাহ দিলে, খোল বুলি কৈছে, তো খুলি দিলোঁ। এই দেখিছে বৰ্তমান মই আহি আছোঁ নিজৰ ঘৰলৈ, অৰ্থাৎ ককাহঁতৰ ঘৰৰ পৰা, য'ত মা দেউতাহঁত থাকে, তালৈ আহি আছোঁ। কান্ধতে গোবৰ পাইছে, মানে সেই পাকঘৰটো গৈছিলোঁ, মুচিবলৈ গোবৰ লাগে, চব গোবৰ আনি আছোঁ। বাকী দেখুৱাইছোঁ, চাই থাকক। দেখুৱাই দিছোঁ ঘৰটো ধুনীয়াকৈ। নতুন পাকঘৰটো, এইটো আমাৰ ঘৰটো।
এইপিনে এফাল শ্বট দি থোৱা আছে, বাকীটো কেঁচা। তো পথাৰৰ পৰা আহিলোঁ, গৰু চৰু মেলিলোঁ, গা পা ধুলোঁ, এতিয়া ভাতকেইটা খাই ল'ম, ভাতকেইটা খাই তিয়কলৈ যাম। তো আছোঁ এতিয়া তিয়কত, কৈ দিছোঁ মাছ অকণ নিবলৈ আহিছোঁ। বাকী সেই গাড়ীখনৰ কাম এটা আছে, সেইটো কৰিমগৈ এতিয়া। চুলিটো কেনেকৈ চুলিটো গাড়ী গেৰেজত আছোঁহি, গাড়ীখনৰ কিবা এটা দেখুৱাওঁ। তিয়কৰ পৰা সেই ঘৰ পালোহি বিন্দাছ, এতিয়া হাত মুখ ধুই অকণমান ফ্ৰেছ হ'লোঁ মিহিকৈ। এতিয়া আম খাম, আম ৰেডি আছে। তো আম চাম খাম এতিয়া। আৰু যিহেতু সময় এতিয়া 12টা বাজি গ'ল, ঘৰৰ পৰা ওলোৱা নিষেধ। দিনটো ঘৰতে লুডু চুডু খেলি মেলি কটাম আৰু। বাকী এয়া ঘৰত ধান শুকুৱাই থোৱা আছে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, মতামতখিনি আপোনালোকৰ কমেণ্টত জনাব, আৰু অকণমান শ্বেয়াৰ কৰি দিব যাতে আৰু দুই এজনে গম পায়। বাকী চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই।